আৰে সৰজু ৰাতিপুৱাই ক'লৈ ওলালা ভাই? কি কওঁ বাকী দাদা, বাছ ষ্টপৰ বেংকলৈ যাওঁ। আৰে ফিকাৰ নট, এতিয়া এইটো বেংক আৰু ই হ'ল তোমাৰ বেংকাৰ। দোকান আৰু বেংক? আৰে পাগলে, ফিকাৰ কে ফাৱাৰে এখন দোকানো আৰু ফিনো বেংকৰ আশীৰ্বাদো। ফিনো বেংকিং? হয়, ফিনো পেমেণ্ট বেংকৰ জৰিয়তে মোৰ দৰে দোকানীও বনিব পাৰে বেংকাৰ। মানে গ্ৰাহকে পাব বিশ্বাসী লওক? হা, এইটো চোৱা, সঞ্চয় একাউণ্ট, চলিত একাউণ্ট, নগদ ধন উলিওৱা, ATM, মানি ট্ৰেন্সফাৰ, বিল পৰিশোধ, বীমা আৰু ঋণ পৰিশোধৰ দৰে সকলো বেংকে সুবিধা দিছে। তেতিয়াহ'লে মই মোৰ এখন ইয়াতে খুলি লওঁ। কিন্তু বাকী দাদা, বেংকাৰ হৈ আপোনাৰ কি সুবিধা? আৰে আছে নহয়, বেংকিং সুবিধা প্ৰদান কৰি ৰাম ৰাম উপাৰ্জন ভাইয়া। বৃদ্ধি হয়। আৰে ৰাম ৰাম। আৰু একে সময়তে মই গ্ৰাহকৰ পৰা সন্মান উপাৰ্জন কৰোঁ। আৰু মোৰ দোকানত সদায় দেৱালী আৰু তেওঁলোকৰ হৈ থাকে খালী খালী। দিয়া হাততালি। চাহ খোৱা, টেক ইট। ফিনো মানে ফিকাৰ নট।